আজানপীৰ দৰগাহ পৰিচালনাৰ ক্ষেত্ৰত দুখন কমিটি আহি পৰাত অচলাৱস্থাৰ সৃষ্টি হ'ল আৰু তেওঁলোকে ইটো কমিটিয়ে সিটো কমিটিৰ ওপৰত গোচৰ দিলে, যি গোচৰ আজি মহামান্য উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল আৰু তাত বিবেচনাধীন হৈছে, ছাব জুডিচ মেটাৰ। আৰু সেইকাৰণে সুদীৰ্ঘ 3 বছৰ ধৰি আজি ইয়াৰ দৰগাহৰ এতিয়া উপযুক্ত যি আন্তঃগাঁথনি হ'ব লাগিছিলে তাত হোৱা নাই। এটা কথা কৈছো শুন, ইয়াৰ পৰা যাবলৈ যাতায়াতৰ পথ নাই। মেডিকেললৈ যাওঁ মানে শিৱসাগৰ টাউনত মানুহে ডেড বডি হৈ যায়। এখন গাড়ীত যাব লাগে 100, 150, এনেকৈ 200 এনেকৈ দি যাব লাগে। তেতিয়াহ'লে উপাৰ্জন হৈছে। লকডাউনততো আমাক চব খাই দিলে, একোৱেই নাইকিয়া। আজি তোমালোকে খেতি কৰিছা, আমি কি কৰিছোঁ, কুটি যুগ কিনি খাবলগীয়া হৈছে। এয়া হাতীয়ে আমনি কৰে, পানীয়ে আমনি কৰে, মানুহ থাকিবলৈ অসুবিধা হৈ যায়। যদি খেতি পথাৰ মাৰি থৈয়ে যায় তেতিয়াহ'লে মানুহক কি ক'ৰবাত যদি আমাক কিবা এটা সুবিধা দিয়ে আমি তালৈ উঠি গুচি যাওঁ। নমস্কাৰ, মই মিৰাজ হুছেইন। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালেই থাকক তাৰে কামনাৰে ব'লক আগবাঢ়োঁ। মই আছোঁ বৰ্তমান, আপোনালোকে মোৰ বেকচাইড দেখিছে আজানপীৰ দৰগাহ, এই বৰ্ডখন যিটো লাগি আছে পৰ্যটন বিভাগ অসম। আৰু ইয়াতে আজি আমি আহিছোঁ, আমাৰ অহাৰ মূল উদ্দেশ্য হৈছে শুনি আছিলোঁ যে আজানপীৰ দৰগাহটো অকণমান বোলে পৰিষ্কাৰ পৰিচ্ছন্নতা পিনে পিছ পৰি আছে, তাৰমানে অলপ লেতেৰা পেতেৰা হৈ আছে বুলি শুনিলোঁ আৰু সময়ো মিলা নাছিলে। আজি সেইবাবে আহি গ'লোঁ আমি সকলোৱে। কোন কোন আহিছোঁ সেইখিনি আপোনালোকক ভালদৰে দেখাই আছোঁ আৰু লগতে ভাবিলোঁ যে ইয়াত অলপ আমি চাফাই অভিযান চলাওঁ। চাফাই কৰি আছোঁ ইয়াতে। এইসকল লোক ইয়াত আছে, ভিতৰৰ ফালে আপোনালোকক লৈ যাওঁ। আৰু বাকী আজানপীৰ দৰগাহৰ মেইন এণ্ট্ৰি গেট হৈছে এইটো, আৰু এইটো চাইডেদি হৈছে মেইন গেটটো। প্ৰথম সোমাই আপোনালোকক বস্তু এটা দেখাওঁ যে আজানপীৰ দৰগাহৰ যিটো গেটটোতে মই প্ৰথম আপোনালোকক বস্তু এটা দেখাই দিছোঁ। এই চাওক গেটৰ অৱস্থাটো, তাৰমানে প্ৰথম যিটো সোমাই আহিয়ে গেট, সেই গেটটোৱে মূল যিটো গেটৰ গ্ৰিলটো এইটো চাওক ভাঙি অৱস্থা নাই, এয়া গোটেই মামৰে ধৰি পচি গ'ল। সেইটো ধৰণে পৰি আছে, কিন্তু এনেকৈ ধৰণে ঠিক ঠাক কৰিবলগীয়াটো কোনো নাই। ইয়াৰ মূল কাৰণ হৈছে এটাই, আজি প্ৰায় 3-4 বছৰ হ'বলৈ হ'ল ইয়াৰ যিটো কমিটি আছে, আজানপীৰ দৰগাহৰ যি কমিটি, সেই কমিটিৰ মাজত কিবা অকণমান লেংকেজ লাগি আছে। সেইবাবে ইয়াত একো ধৰণৰ কাম কাজ হোৱা নাই। বাকী অলপ বিশেষভাৱে আপোনালোকক জনাম যে ইয়াৰ হৈছে কি বস্তুটো, মানে কমিটিৰ মাজত কি হৈ আছে বা কি কথা আৰু কি কাৰণে এনেকৈ ধৰণে অৱহেলিত হৈ আছে এই জেগাডোখৰ। আৰু সকলোৱে এইফালে চাফা কৰি আছে, আপোনালোকক দেখাইছোঁ। এতিয়া আপোনালোকক ক'লোঁ যে ইয়াত বিশেষ ব্যক্তিসকল আছে, সেইসকলৰ লগত আপোনালোকক অকণমান শুনাই আছোঁ যে ইয়াৰ মেইন বিষয়টো কি হৈ আছে, কি কাৰণে এই জেগাডোখৰ এই ধৰণে অৱহেলিত হৈ আছে। বাকী এইফালে মনিকা আছে আৰু কেইবাজনো আছে, সেইসকলে অলপকৈ ক'ব যে মূল কাৰণটো কি, কিভাৱে ইয়াত কামখিনি এই ধৰণে আধৰুৱা হৈ আছে।
আপোনালোকক বাকীখিনি শুনাই আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰ জিলা সমিতি নগৰ সমিতিৰ বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি ঐতিহাসিক খৰাগুৰি চাপৰি আজান পীৰ দৰগাহত আমি উপস্থিত হৈছোঁ। আজান পীৰ দৰগাহৰ এই যিটো পৰিৱেশ আমি আপোনালোকৰ আগত দেখাইছোঁ। আমি জানিব পৰা মতে খাদিমেও ইয়াত পইচা পোৱা নাই, মাহেকীয়া পইচা আজি কেইবাবছৰ হ'ল পোৱা নাই। যিসকল চাফাই কৰ্মী তেওঁলোকেও পোৱা নাই, ঝাৰুৱালা পৰ্যন্ত আছে, তেওঁলোকক কোনো ধৰণৰ আজিলৈকে পইচা পোৱা নাই। প্ৰায় 2.5 বছৰ 2 বছৰ হৈ গৈছে, তেওঁলোকে কোনো ধৰণৰ পাৰিশ্ৰমিক পোৱা নাই। আৰু তাৰ কাৰণ হৈছে আজান পীৰ দৰগাহত 2খন কমিটি পৰিচালনা সমিতি আছে। এখন পৰিচালনা সমিতি তেওঁলোকে পূৰ্বৰ পৰা কাৰ্যনিৰ্বাহ কৰি থকা এখন পৰিচালনা সমিতি আছিল, আৰু সেই পৰিচালনা সমিতি তেওঁলোকে এখন সভা শিৱসাগৰ নগৰৰ মাজমজিয়াত অসমৰ বিভিন্ন প্ৰান্তৰ বুদ্ধিজীৱী শিক্ষাবিদক মাতি পেলাই তেওঁলোকে ইয়াত সভা কৰিছিল ষ্টেডিয়াম চাৰিআলি ৰংপুৰ জ্যোতি ক্লাবত। আন এখন কমিটি আজান পীৰ দৰগাহত একেদিনাখনেই হৈছিল, 3 বছৰৰ আগত একেদিনাখনে হৈছিল। তাত উদ্যোগ লৈছিল আমগুৰি সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰদীপ হাজৰিকাদেৱে। 2খন সমান্তৰাল সমিতি হোৱাৰ পাছত 2খন কমিটিয়ে যেতিয়া মূল কমিটি বুলি দাবী কৰিলে, যেতিয়া বস্তুটো এই আজান পীৰ দৰগাহ পৰিচালনাৰ ক্ষেত্ৰত 2খন কমিটি আহি পৰাত অচলাৱস্থাৰ সৃষ্টি হ'ল, আৰু তেওঁলোকে ইটো কমিটিয়ে সিটো কমিটিৰ ওপৰত গোচৰ দিলে, যি গোচৰ আজি মহামান্য উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল আৰু তাত বিবেচনাধীন হৈছে, ছাব জুডিচ মেটাৰ। আৰু সেইকাৰণে সুদীৰ্ঘ 3 বছৰ ধৰি আজি ইয়াৰ দৰগাহৰ এতিয়া উপযুক্ত যি আন্তঃগাঁথনি হ'ব লাগিছিলে তাত হোৱা নাই। সেয়েহে আমি অনুৰোধ জনাইছোঁ শিৱসাগৰবাসী ৰাইজক যে 2খন পৰিচালনা সমিতিক একত্ৰীকৰণৰ কাৰণে তেওঁলোকে অনুৰোধ জনাওক, আৰু একত্ৰীকৰণৰ কাৰণে শিৱসাগৰৰ যিসকল বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে বুদ্ধিজীৱী শিক্ষাবিদ আৰু বিভিন্ন ধৰণৰ সমাজৰ আগশাৰীৰ নাগৰিক তেওঁলোকে এখন আহ্বায়ক কমিটি গঠন কৰক। আহ্বায়ক কমিটি গঠন কৰি 2খন পৰিচালনা সমিতিক একত্ৰীকৰণৰ কাৰণে আলোচনালৈ মাতি পেলাই উচ্চ ন্যায়ালয়ত যি গোচৰ আছে গোচৰটো উঠাওক। আৰু আমি আজান পীৰ দৰগাহত আমি ইয়াৰ কেইদিনমানৰ আগত আমি ভ্ৰমণ কৰিলে গম পাইছিলোঁ যে মাত্ৰ 52,000 টকাৰ কাৰণে গৌৰীসাগৰ উপসংমণ্ডল বৈদ্যুতিক বিষয়াই ইয়াৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিছে আজান পীৰ দৰগাহত। অতি লজ্জাজনক বিষয়। সেয়েহে আমি উজনি অসম মুছলিম কল্যাণ পৰিষদ শিৱসাগৰ নগৰ সমিতিৰ তৰফৰ পৰা শিৱসাগৰ জিলাৰ উপায়ুক্ত দাহাল ডাঙৰীয়াক আমি অনুৰোধ জনাইছিলোঁ যে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ যে তেওঁলোকৰ এই যাতে যিটো বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিছে মাচুলটো দি যাতে বিল পৰিশোধ কৰি মাচুল দি যাতে আজান পীৰ দৰগাহৰ বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰে। সৌৰ শক্তি চালিত থাকিলেও বেটাৰীৰ জৰিয়তেহে কাম হয়, সেইকাৰণে খন্তেকীয়া, সেইকাৰণে স্থায়ীভাৱে বিদ্যুতৰ সংযোগ ব্যৱস্থা হ'ব লাগে। আৰু আজান পীৰ দৰগাহত এখন সুস্থিৰ 2খন কমিটি একত্ৰীকৰণ কৰি উপযুক্ত ব্যক্তিক আনি এখন আজান পীৰ দৰগাহত তেওঁলোকে এটা সুস্থিৰভাৱে আজান পীৰ দৰগাহৰ যে অহা বছৰ যিটো আমাৰ মাৰ্চ এপ্ৰিল মাহত উৰুচ হয় ন, আমি ভাবিছোঁ যে 2022 চনত যাতে আজান পীৰ দৰগাহৰ সমূহীয়া জিয়াৰত যিটো হয় এই সমূহীয়া জিয়াৰত আড়ম্বৰপূৰ্ণভাৱে কৰা হওক। অসমৰ ৰাইজে দেখক যে শিৱসাগৰ শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ পীঠ কেন্দ্ৰ। বাকী আপোনালোকক শুনালোঁ ইয়াৰ মূল বিষয়টো বিতংভাৱে যে কি কাৰণে ইয়াত কামবিলাক ৰৈ আছে। অতি সোনকালে আপোনালোকলৈ এক অনুৰোধ থাকিলে যে আপোনালোকৰ যিটো কমিটি আছে, 2টা কমিটিৰ মাজত যিটো অলপ বিভেদৰ সৃষ্টি হৈ আছে, সেই কমিটিটো আপোনালোকে দুয়োপক্ষে বহি অতি সোনকালে ইয়াৰ সমাধানটো কৰক, নহ'লে এই ধৰণে কামবিলাক ৰৈ থাকিব। আপোনালোকক দেখাইছোঁৱে সেইডোখৰ গেটৰ অৱস্থাটো একদম বেয়া হৈ গ'ল। বাকী এইফালে চাফ চিকুণৰ বিষয় লৈও বহুত পিছ পৰি আছে, আৰু ইফালে যিবিলাক ৰুমবিলাক আছিলে কিছু কাম অলপ আগবাঢ়িছিলে, কিন্তু আপোনালোকৰ বাবে যি 2-3 বছৰ ধৰি এই ধৰণে কামবিলাক পৰি আছে। আপোনালোকলৈ আকৌ এবাৰ অনুৰোধ আমাৰ ফালৰ পৰা অতি সোনকালে আপোনালোকে এই বস্তুটো ঠিক কৰক। আৰু ইয়াৰ যিটো ভিউ সেই ভিউখিনি আপোনালোকক ভালদৰে দেখালোঁ, আৰু আমাৰ সকলোৱে যিধৰণে কামবিলাক আমি কৰিলোঁ, ইয়াত জেগাটো চাফাই ইমান বেয়া নহয়, কাৰণ বাকী ইয়াত যিমানখিনি মানুহ আছে সেইসকলেও ইয়াত চাফ চিকুণ কৰি ৰাখে, কিন্তু এওঁলোকে চাফ চিকুণৰটোৱে জৰুৰী নহয়, কাৰণ ইয়াত বাকী থকা বস্তুবিলাক আজান দি আছে। বাকীখিনি আপোনালোকক পিছত কৈ আছোঁ। আৰু এই ছাইডটো আপোনালোকক অলপ দেখাই দিওঁ। এই ছাইডৰ এইটো হৈছে মছজিদ হয়, ইয়াত নামাজ চামাজ পঢ়ে। বাকী এইফালে এটা ৰুম বনাই আছে, এইটো যিটো ৰুম, এইটো ৰুমত মহিলাৰ নামাজ পঢ়িবৰ বাবে বনাইছে। আৰু এইফালে নতুনকৈ এইটো এক মহিলাৰ বাবে অজুখানা হ'ব। এইখিনি কাম এতিয়ালৈকে ৰৈ আছে আপোনালোকৰ কমিটিৰ বাবেই। আৰু এইফালে দুজনমানক অকণমান কৈছে দেখাই দিবলৈ, সেইবাবে দেখাই দিছোঁ, এইজন এজন আৰু এইজন এজন। বাকী
ইফালেও অলপ দেখাই দিছোঁ আপোনালোকক আহিলোঁ যেতিয়া এৰিয়াটো ভালকৈ দেখাই দিওঁ এইটো হৈছে ইয়াত ধৰি লওক কিবা প্ৰগ্ৰেম চগ্ৰেম পাতিলে ইয়াৰ এইটো এটা হল হয় প্ৰগ্ৰেম চগ্ৰেম পতাৰ বাবে আৰু বাকী এই ছাইডটোত এখন দোকান যি পাৰ্মানেণ্ট ইয়াতে থাকে এইখন দোকানত কি পায় অকণমান আপোনালোকক দেখাই দিওঁ যি গাড়ীত বা ঘৰত সজাবৰ বাবে কিছুমান বস্তু ইয়াত পায় এইটোৱে হৈছে দোকানখন আৰু এইটো চাইডে এটা যিটো ৰুম আছে এই ৰুমটোত মানে আহি মেলি আপোনালোকে ধৰি লওক যদি কিবা বাই চান্স ইয়াৰ পৰা যাবলৈ অসুবিধা হয় ৰাতিটো ইয়াতে থাকিব পাৰিব সেইবাবে এইটো এটা প্ৰেক্ষাগৃহ বনোৱা আছে বাকী সেইটো চাইডেও সেই তেনেকুৱা ধৰণৰ ৰুম কিছুমানেই আছে বাকী ইয়াত যিমানখিনি পাৰিলোঁ আমি চাফ চিকুণ কৰিলোঁ বাকী ইয়াৰ পৰা এতিয়া ওলাই যাওঁ গৈ অলপ আগলৈ এনেকৈ জানুৱাৰী ফেব্ৰুৱাৰী মাহতো বা ডিচেম্বৰ মাহত বহু লোকসকল ইয়ালৈ আহে তেওঁলোকে পিকনিক খাবৰ বাবে পিকনিক প্লেচটো ইয়াৰ পৰা অকণমান ছাইডতে কিনাৰত আছে সেই পিকনিক প্লেচটোৰ ওচৰলৈকে আমি এতিয়া গৈ আছোঁ যে আমি অলপ পেকেট লাঞ্চ লৈ আহিছিলোঁ তাতে বহি মেলি এতিয়া আমি খাম বাকী পিকনিক প্লেচটো আপোনালোকক লগত দেখাই দিওঁ এইটো যিটো আজানপীৰ দৰগাহৰ মেইন গৃহটো আছে তাৰ পৰা একেবাৰে কিনাৰতে ৰাইট ছাইডে গ'লেই পিকনিক যিটো প্লেচ সেই প্লেচটো সিফালে আছে এতিয়া আমি তালৈকে যাওঁ গৈ মেলি সেইডোখৰত গৈ খানাটো খাই লওঁ আৰু সেইডোখৰ হৈছে চাপৰি তাৰপৰা কিনাৰতে ব্ৰহ্মপুত্ৰখন লাগি আছে বাকী তাৰ ভিউটো বহুত ধুনীয়া সেইবাবে ইয়াত বহুত মানুহ জানুৱাৰী সময়ত বহুত তামাম ভিৰ থাকে তাৰমানে পিকনিকৰ বাবে বাকী বলক এতিয়া আমি তালৈ গৈ আছোঁ এইডোখৰ আজানপীৰ দৰগাহৰ এয়া গেট উল্টা ছাইডে ৰৈ আছোঁ তাৰমানে এফালৰ পৰা ঘূৰিলে ৰাইট ছাইড আপোনালোকক দেখাই আছোঁ এই ৰাইট ছাইডলৈ এইটো যিটো ৰাস্তা গৈছে এনেকৈ এফালে নামি যাব লাগিব সেই অলপ আগলৈকে তাতে আছে পিকনিক প্লেচটো বাকী ইয়াৰ পৰা আগলৈ যাওঁ গৈ মেলি দেখাই আছোঁ এইফালে বাইদেউ এগৰাকী আছে তেওঁ কৈছে আগলৈ গৈ স্কুলখনো দেখাবলৈ কৈছে দেখাই দিম বাৰু স্কুলখনো হয় দৰগাহৰ ওচৰতে আইতা এগৰাকী আছে তেওঁৰ দোকান হৈছে এইখন দোকানখন প্ৰথম দেখাই লৈছোঁ আৰু বাকী তেওঁ দুআষাৰমান বোলে কয় আপোনালোকৰ আগত কি কয় সেইখিনিও আপোনালোকক অকণমান শুনাই আছোঁ বাকী তেওঁ ক'ব কি কয় ইয়াৰ ৰাইজখিনিক যদি সুবিধাজনক কৰি দিয়ে স্কুলৰ কাৰণেও অসুবিধা মেডিকেলৰ কাৰণেও অসুবিধা যাতায়াতৰ পদো অসুবিধা কিন্তু তেওঁ যদি আহি ইয়াত দৰ্শন কৰি পিনে জেগাটো চাই যোৱাটো বহুত আনন্দ যেন লাগিব মানে আৰু এনেও শুনিছিলোঁ তাৰ আগতো দুবাৰমান বোলে এই পইচাৰ যিটো বাকচ সেই বাকচটো বোলে চুৰ হৈ গৈছিলে তেনেকুৱা কিবা হয়নে নহয় হয় এনে পইচাটো চুৰ কৰাটো পইচাটো চুৰ হৈছে চেণ্ট্ৰেলৰ পৰা অহা পইচাটো ক'ত খটাইছে আৰু মজাৰৰ পইচাটো নি পিনে ক'ত খটাইছে আজি ক'ৰবাত এজন মানুহ মৰিছে তাৰ হাড়ডাল পৰ্যন্তলৈকে উলিয়াব পাৰিছে কিন্তু এই জেগাডোখৰ পইচাটো কিয় উলিয়াব পৰা নাই আৰু দুদিনমান আগতো ইয়াত চিকিউৰিটি আছিলে পুলিচ আছিলে এতিয়া আছে নাই এতিয়া নাই এতিয়াতো তাৰ পিছতো পইচা চুৰ হৈছে নেকি বাকচত এতিয়া বৰ্তমান হোৱা নাই তাৰ আগত হৈ গ'লে কমিটিয়ে অন্য চলনা কৰিছেনে আৰু অন্য মানুহে চলনা কৰিছে বিশেষ নাজানো তাৰমানে ইয়াত কেইবাবাৰো এনেকুৱা হৈছে আমি নিজে শুনিছোঁ যে ইয়াত যিটো পইচা এই জেগাত 7 বাৰ হয় তেওঁ কৈছে শুনক আৰু আমিও নিজেও শুনিছোঁ কেইবাবাৰো যে ইয়াত যিটো বাকচ আছে মানুহে যি দান পাত্ৰৰ যিটো বাকচত পইচা দিয়ে এইবাৰলৈ বোলে 7 বাৰ চুৰ হৈছে এইটো ভাল কথা নহয় কাৰণ পইচা জমা হোৱাৰ পিছত 7 বাৰ কেনেকৈ চুৰ হ'বলৈ পায় আৰু কিছুদিন আগতে ইয়াত আহোঁতে দেখিছিলোঁ যে পুলিচ চিকিউৰিটি দুজনমান আছে কিন্তু বৰ্তমান কিন্তু আহি দেখিলোঁ তেনেকুৱা ধৰণৰ চিকিউৰিটিৰ কোনো কথা নাহে কিন্তু এতিয়া এইকেইদিনৰ ভিতৰত বাৰু চুৰ হোৱা নাই কিন্তু আকৌ চুৰ হ'ব কাৰণ কি বাকচটো চুৰ হোৱাৰ সম্ভাৱনা থাকিবই পইচা ইমান বেছি থাকে যেতিয়া ইয়াত কাৰণ তেওঁক ইমান নিউজ কৰি থৈছে আমাৰ দুখীয়া ৰাইজে মাটি বাৰী দি পিনে তেওঁক ৰাখি থৈছে তেওঁ আমাৰ দুখীয়াখিনি মানুহখিনি আগত তেওঁ আছে দেখিয়ে এই কণকে পোহৰ হৈ আছে কিন্তু আমাৰ এনেকৈ অন্ধকাৰ ব্ৰহ্মপুত্ৰ আৰু দিখৌ দৈকা এই তিনিখন নৈৰ মাজত মানুহখিনি আছে এই মানুহখিনিয়ে কি অৱস্থা হৈছে আপোনালোকে চাই যাওকহি হয় এওঁৰ আপোনালোকলৈ অনুৰোধ জনালে যে আপোনালোকে আহক আহি এই জেগাডোখৰ পৰিৱেশন কৰক আৰু ভালদৰে চাওক আৰু ইয়াত কি অভাৱ অভিযোগ আছে বিষয়ববীয়াসকলকে কৈছে তেওঁ আপোনালোকে আহি মেলি যিসকল বিষয়ববীয়া আছে তেওঁলোকে ইয়াত আহক আহি মেলি জেগাডোখৰ ভালদৰে চাওক আৰু কি ধৰণে কি উন্নতি কৰিব পাৰি সেইখিনি আপোনালোকে কৰক তেতিয়া সেই ৰাইজৰ অকণমান সকাহ হ'ব হয় আৰু কিবা এটা কয় আমাৰ এই যেতিয়া হিতেশ্বৰ শইকীয়াৰ দিনত তেওঁ লিখি থৈ গৈছিলে কিন্তু ইয়াত আমাক
কলাক্ষেত্ৰখন লাগে। আমাৰ ভগৱানৰ প্ৰতি আমি বহুত শ্ৰদ্ধা আছে নহয়। আমাৰতো এইখিনি আমাৰ চিভিল কাষ্টৰ মানুহখিনিৰ কাৰণে আমাৰ কোনো আঁচনি নাইকিয়া হৈ গৈছে। সেইকাৰণে আপোনালোকে আহি ইয়াত দৰ্শন কৰি এই বস্তুটো দিবৰ কাৰণে আমিও তেনেকুৱা প্ৰাৰ্থনা কৰিছোঁ আৰু দেই। হিতেশ্বৰ শইকীয়াই মানে তেতিয়া তেতিয়াই তেওঁ দিছিলে এই কলাক্ষেত্ৰখন ইয়ালৈ আহিব বুলি। আচ্ছা, কলাক্ষেত্ৰ এখন দিব বুলি। এতিয়া তেওঁ লিখি থৈ গ'ল, নমৰাৰ আগত লিখি থৈ গৈছে। কলাক্ষেত্ৰখন মানে এনে কাগজে পত্ৰে লিখা হ'ল, কিন্তু একো কাম নহ'লে এতিয়ালৈকে। তেওঁ কৰিম বুলি ভাবিছিলে, নোৱাৰিলে যে তেওঁ যে এই পুৰিৰ পৰা সিপুৰিলে গ'ল, তেওঁ লিখি থৈয়ে গ'ল। আচ্ছা, সেই তেতিয়া হেৰি মিনিষ্টাৰ আহিলে, তৰুণ গগৈ আহিছে, ছোনিয়া গান্ধী আহিছে, আকৌ কাবেলি এজন মন্ত্ৰী আহিছে, ৰাজ্যপাল আহিছে। তেতিয়া আহি ইয়াত তেখেতলোকে বঁটা পাই গ'ল। পোৱাই যোৱাৰ পাছত ইয়াত কলাক্ষেত্ৰ দিয়াৰ কথা আছিলে, আজিলৈকে নাই। ঠিক আছে, তেওঁৰ দাবী তাৰমানে ৰাইজৰ হৈ তেওঁৰ দাবী যে ইয়াত কলাক্ষেত্ৰ এখন হওক। যদি কলাক্ষেত্ৰ এখন ইয়াত হয় সঁচাই ভালেই হ'ব। এই বিষয়টোৰ পৰা অকণমান আঁতৰি তেওঁ বেলেগ কিবা এটা ক'ব বিচাৰি আছে, সেইবাবে আপোনালোকক বোলো অলপ শুনাই দিছোঁ। তেওঁৰ মনৰ যিটো দুখ সেইটোৱে ক'ব। কওকচোন অকণমান, কি ক'ব বিচাৰিছে? আমাৰ বিধৱা মানুহৰ কাৰণে কোনো আঁচনি নাই নেকি? আঁচনিটো দিয়ে আছে দেখোন। দি আছে, আমিতো পোৱা নাই। নাই পোৱা নি? নাই পোৱা। আচ্ছা, কেনেকৈ খাইছোঁ কেনেকৈ নাই খোৱা আপোনালোকে নিজে চকুৰে সৈতে চাই গ'লে চবুতটো পাই যাবা। যে টিভিয়ে পত্ৰই দেখে যে বিধৱা আঁচনিৰ বিষয়ে, একো পোৱা নাই দেই। মানে অকল টিভিতে দেখে, ইয়াত একো পোৱা নাই। আৰু চাউলৰ বিষয় লৈ এতিয়া 5 কেজি চাউলে এমাহ দিন খাবলৈ হয় নি? আচ্ছা, আৰু এতিয়া বোলে শুনিছোঁ যিটো যে চাউল দিছে, চাউলৰ বেগত বোলে পূৰা মোদী চৰকাৰ বা মোদী আৰু আমাৰ মুখ্যমন্ত্ৰীৰ পূৰা বোলে ফটো আছে বোলে। নতুন যিটো চাউল দিছে সেই বেগটো আপুনি যেতিয়া এতিয়া চাউল পায়নে নাপায় আপুনি? এতিয়া 5 কেজিকৈ পাইছোঁ, 5 কেজি এমাহ দিন। এতিয়া এই 5 কেজি চাউল যে আপুনি আনিব যাব, তেতিয়া সেই ধুনীয়া বেগ এটা দিব আপোনাক। সেই বেগটোত ধুনীয়াকৈ তেওঁলোকৰ পোষ্টাৰ লগোৱা আছে। তাৰমানে 5 কেজি চাউল যে আপোনাক দিছে, আপুনি সেইটো হাতত লৈ তেওঁলোকক প্ৰচাৰ কৰি কৰি আহিব লাগিব যে 5 কেজি চাউল দিছে, আৰু লগত ফটোটো ৰাইজক আপুনি দেখাই আহিব লাগিব যে এফালে আছে নৰেন্দ্ৰ মোদী আৰু এফালে আছে হিমন্ত বিশ্ব শৰ্মা চাউলৰ বেগটোত। সেই বেগটো নেক্সট আপুনি পাই যাব। ইয়াততো ওচৰে পাজৰে মানে ফাৰ্মাচী একো নাই ন? না, একো নাই। তুমি গোটেই ডিষ্ট্ৰিক্টটো ঘূৰি লোৱা যদি পাৰ। এখন মেডিকেল নাই, এটা হেৰি নাই। এই চাব চেণ্টাৰ এটা বনালে আজি প্ৰতি যুগত। এই চাব চেণ্টাৰটো ক খ গ ঘ একদম নীল হৈ আছে। কতে ৰৈ দিলে ন? কতে চাব চেণ্টাৰটো আমাৰ গতগাঁও চাইডত তহঁতিচোন চাবলৈ নাহো। কৃষি বিভাগৰ হেৰি দিব লাগে বুলি তাকো নাযাওঁ ন। তহঁতি মিনিষ্টাৰ পকেট ঘূৰি পিনে 1000 টকা ল'বি, এই দুখীয়াবিলাকক মাৰি দিবি। তুলি আনি চাব চেণ্টাৰটো কোনটো? চাব চেণ্টাৰ দুখন নহয়। চাব চেণ্টাৰ হৈ আছে ন, মানুহ গৰু গোহালি হৈ আছে। ভালকৈ চাই ল। ভূত সোমাই আছে আকৌ ইয়াত, ভূত সোমাই আছে। মানুহ চিকিৎসা নলয় নহয়। এইটো দি চাব চেণ্টাৰ এইটো মানুহৰ ঘৰ হৈছে এতিয়া। এতিয়া মানুহৰ ঘৰ নহয়, এই ঘৰটো বনাবৰ কাৰণে এতিয়া মানুহখিনি ইয়াত আছে। আচ্ছা, কিন্তু আকৌ এইটো চাব চেণ্টাৰ আজি ইমান দিন একোৱে কিমান বছৰ হ'ল চাব চেণ্টাৰ? এই হ'ল দিন হ'ল। আপোনালোকৰ বস্তু এটা লগতে দেখাই দিছোঁ। ইয়াত যিটো এটা চাব চেণ্টাৰ দিয়াৰ কথা আছিলে, কিন্তু বৰ্তমানলৈকে কিন্তু তেনেকুৱা ধৰণে একো আগবঢ়া নাই। তেওঁ কৈছে যে ক খ গ ঘ দি উদাহৰণ দি বুজাইছে, কতে বোলে ৰৈ আছে, বাকীখিনি আগবঢ়া নাই। এইটোৱে হৈছে সেইডোখৰ এৰিয়া যি বৰ্তমানলৈকে একোৱে হোৱা নাই। এইডোখৰ যদি চাব চেণ্টাৰটো যদি অকণমান আগবাঢ়েগৈ, ইয়াত এই ওচৰে পাজৰে কিন্তু বহু লোক আছে। সেই লোকসকলে যদি ইয়াতে চাব চেণ্টাৰটোত অকণমান চিকিৎসা ল'ব পাৰে, কাৰণ সৰু সুৰা জ্বৰ এটা বা কিবা এটা হ'লেই তেওঁলোকে ইয়াৰ পৰা বহুখিনি দূৰলৈকে ওলাই যাব লাগে আৰু বহুত অসুবিধাৰ সৃষ্টি হয়। আৰু কিছু যদি অলপ মেজৰ প্ৰব্লেম হয়, সেইটো প্ৰব্লেমত কিন্তু ইয়াৰ পৰা নিবৰ বাবে তেনেকুৱা কোনো যাতায়াতৰো ব্যৱস্থা নাই। সেইবাবে আপোনালোকলৈ এক অনুৰোধ থাকিলে যে অতি সোনকালে আপোনালোকে এই বস্তুটো ইয়াত অলপ ঠিক কৰক। বাকী বলক এতিয়া ভিতৰলৈ গৈ থাকোঁ। তহঁতি আহিবি, ধুম ধুমকৈ আহিবি, চিনেমাত যে এনেকৈ যে নাচি দেখুৱাইছে যে সেইবোৰহে চাবলৈ মন যায়। আকৌ এই দুখীয়াখিনি মানুহ কেনেকৈ আছে সেইটো চাবলৈ মন নাযায় তহঁতৰ। এতিয়া আপুনি এফালে ঘূৰক। স্কুলখন চা, স্কুলখন চা, এইটো কীৰ্তেশ্বৰ শইকীয়াৰ দিনত আজি কিমান চনত হৈ গ'ল। কীৰ্তেশ্বৰ শইকীয়া মই হাত বন গজি গ'ল। এইবোৰ স্কুলত ল'ৰা আমি
9-10লৈকে পঢ়ে 9-10লৈকে পঢ়িবলৈ যাওঁতে এইবোৰ স্কুলত গান কৰি দিব নোৱাৰে ইমান আৰু ইয়াত মুখ আছে নেকি ইমান গৰু আছে নেকি ইয়াত এই হাবিৰ মাজৰ পৰা ওলাই অহা ভূতটো আছে নেকি ইয়াত বাসিন্দাৰী মানুহ নাই নি এই জেগাত কেলৈ ৰাইজে যিকো আহে ৰজা কিন্তু আকৌ নিজৰ ব্যক্তিগত ৰজা হ'ব নোৱাৰে শুনক এইফালে আপোনাৰ নামটো কওক মোৰ নামটো মোৰ পখেশ্বৰী দাস পখেশ্বৰী দাস বাকীখিনি এতিয়া ব'লক আমি তালৈ যাওঁ যিটো পিকনিক প্লেচ সেই প্লেচটো আপোনালোকক দেখাওঁ বাকী আমাৰ মানুহখিনি তাতে আছে খানা চানা খাই আছে ব'লক এতিয়া তালৈ এইডোখৰ পিকনিক প্লেচ আপোনালোকক ভিউটো ভালদৰে দেখাইছোঁ এইডোখৰ গোটেইখন ব্ৰহ্মপুত্ৰ আৰু এই কিনাৰতে আমি খানা খাই আছোঁ পেকেট মাছ লৈ আহিছিলোঁ চিকেন পোলাও বাকী এইফালে চবে খোৱা হৈ গ'ল আমি অহা অকণমান দেৰি হ'ল কাৰণ আপোনালোককতো ভিডিঅ'ত দেখাব লাগিব ন যিখিনি দেখাবলগীয়া সেইফালে আৰু অকণমান আগবাঢ়ি সেইফাললৈকেও যাম গৈ মেলি আপোনালোকক চাপৰি ছাইডটোৰ যিটো ভিউ সেইটো ভালদৰে দেখাম এইডোখৰে হৈছে পিকনিক প্লেচ আপোনালোকে আহি ইয়াত পিকনিক খাব পাৰিব আপোনালোকে এৰিয়াটো ভালদৰে দেখাইছোঁৱেই আৰু এইফালে লগত এজনী আহিছে আমাৰ টিকুলি এজনী এজনীকো লগত দেখাইছোঁ নামটো কি নামটো কোৱা ভালকৈ শুনাই নাই কিবা বুজি পাইছেনে নাই পোৱা বোলে আকৌ ক'ব লাগিব ঠিক আছে বাকী ইফালে অলপ ভিউটো আপোনালোকক দেখাইছোঁ আৰু লগত পাৰ্টিসকল আছেই এইডোখৰে হৈছে আজানপীৰ দৰগাহৰ মেইন এণ্ট্ৰি ৰাস্তা এইটো লেফ্ট ছাইড মানে এইটো ছাইডৰ পৰাও আপোনালোকে আহিব পাৰে বা এইটো ছাইডৰ পৰাও আহিব পাৰে বাকী ইয়াত কথা এটা কওঁ অকণমান আগবাঢ়ি আহক এই কথাটো হৈছে প্ৰায় 2011 বা 2012 চনত অলপ পাহৰিছোঁ তেতিয়াৰে আমাৰ লুইস্কা বুলি এজন আছে বাবুপতিৰ তেখেতে এটা সংগঠন এটা খুলিছিলে এই সংগঠনটোত তেতিয়া অলপ ময়ো আছিলোঁ মানে তেতিয়া ইমান ভালকৈ নাজানো সংগঠনৰ বিষয়েও তেতিয়া এই যে অলপ বস্তু এটা দেখিছে আপোনালোকে এইখিনিত যিটো পিলাৰ দুটা ইয়াত এটা আৰু সেইফালে এটা এই দুইটা তেতিয়াই ইয়াত ঢালাই দিয়া হৈছিলে ইয়াতে সেইটো সময়তে পাৰ দুজনী আনি মেলি পাৰ উৰুৱা হৈছিলে যি শান্তিৰ প্ৰতীক সেইটো উৰুৱাৰ পিছত এইখিনিতে এই তোৰণ এখন হ'ব বুলি ইয়াত এই ধৰণে পোতা হৈছিলে কিন্তু কি কাৰণত আজিলৈকে এই তোৰণখন গঢ়ি নুঠিলে সেই বস্তুটো বুজি নাপালোঁ ইয়াত মই এতিয়াতো লুইস্কাক সেইধৰণে আজিলৈকে সোধাও নাই বা কোনো সেই বিষয়লৈকে ওলোৱাও নাই যদি পাৰোঁ লুইস্কাক সুধিম গৈ মেলি যে কি কাৰণে আজিলৈকে এই গেটখন নহ'ল আৰু পইচাৰ অভাৱত নহ'ল নে বেলেগ কিবা কাৰণত নহ'ল সেইখিনি তেওঁক ভালদৰে সুধি মেলি সেইখিনিও মই অনাগত দিনত আপোনালোকক জনাম কিন্তু এইখিনিৰ বিষয় লৈ আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে ইয়াত মেইন এণ্ট্ৰি হয় এইডোখৰ এইটোৱে মেইন এণ্ট্ৰি ৰাস্তা ইয়াত কোনো ধৰণৰ তোৰণ বা একো নাই মানুহ আহিলেও ইটোৰ পৰা চিধা গুচি যাবলৈও ইয়াত ধৰিব নোৱাৰে থুলমূলকৈ ইয়াত ফলক এখন লগাই দিছে এইফালে এণ্ট্ৰি বুলি কিন্তু এইখন ফলকে ইমান এটা মেটাৰ নকৰে কথাটো হ'ল ইয়াত যদি ভালদৰে তোৰণ এখন হৈ যায় সেই 2011 বা 12 চনতে তেওঁলোকে যিটো চিন্তা কৰিছিলে সঁচাই বৰ ভাল চিন্তা এটাই কৰিছিলে যে ইয়াত তোৰণ এখন হওক বুলি কিন্তু তোৰণখন আজিলৈকে ইয়াত দেখা নগ'লে এই তোৰণখন অনাগত দিনত যিসকলে পাৰে আমিও চেষ্টা কৰিম আমাৰ যি সংগঠন উজনি অসম মুছলিম কল্যাণ পৰিষদ সেইফালৰ পৰাও চেষ্টা কৰিম যদি পাৰোঁ কৰিম বুলি মই ক'বলৈ যোৱা নাই যদি পাৰোঁ তেতিয়াহ'লে আমি ইয়াত তোৰণখন আকৌ দিয়াৰ ব্যৱস্থাটো কৰিম ইয়াতে যদি ধুনীয়াকৈ তোৰণ এখন থাকে সঁচাকৈ এণ্ট্ৰিটোত ভাল লাগে আমি ধৰি লওক মই থুলমূলকৈ আপোনালোকে জানেই যে অৰুণাচলত কিছু জেগাত মই গৈছোঁ ৰাইডত বাইক লৈ দেখিবলৈ তেনেকুৱা ধৰণৰ চাবলৈ মেলিবলৈ বস্তু তেনেকুৱা একো নাই কিন্তু কথাটো হ'ল ৰাস্তাত যিমান ডোখৰতে যাব অলপ দূৰত গৈ ইমান তোৰণ থাকে তোৰণবিলাকত ধুনীয়াকৈ লিখা থাকে ৱেলকাম হেৰি কৰি মেলি কিন্তু আমাৰ ইয়াত ইমান ধুনীয়া জেগা থকাৰ পিছতো এখনো তোৰণ নাই আপোনালোকলৈ এবাৰ অনুৰোধ থাকিলে যে আপোনালোকে ইয়াত তোৰণ এখন দিয়াৰ ব্যৱস্থা কৰক আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু অতি সোনকালে মই অন্য এক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ